এটা আজি কি হ'ব উপলক্ষে পুলি ৰুইছে আপুনি? এইটো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ৰুই আছো। বিশ্ব পৰিৱেশ দিৱস কাক কয়? শুনিব 2022 চনত যেটো গৰম আহিছিলে ন 122 বছৰ ভিতৰত সবাতকৈ বেছি গৰম আমি 2022 চনত সহ্য কৰিবলগীয়া হৈছে কিন্তু এতিয়া তাৰ পিছত আহি গল 2023 চন তো 2023 চনত যেটো গৰম হৈছিলে সেই গৰমটো আমি 2000 বছৰৰ ভিতৰত সবাতকৈ বেছি গৰম সহ্য কৰিবলগীয়া হৈছিলে বৈজ্ঞানিকৰ মতে সাইন্টিষ্টৰ মতে তাৰ পিছত আহি গল আপোনাৰ 2024 চন তো 2024 চনত বৰ্তমান এটা যিমানটো তাপমান দিছে ন এই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈকে তো সেই তাপমানটো আপোনাৰ 2022 আৰু 2023 ৰ ৰেকৰ্ড ভাঙি দিছে মানে সবাতকৈ বেছি গৰম হ'ব আপোনাৰ 2024 চনত তো তাৰ কাৰণটো কি হৈছে ভিডিওটোত অলপ যিমানখিনি জানো বুজাই আছো বাৰু এটা 60 ডিগ্ৰী ওপৰত কোনো জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে কিন্তু ফিলিপিনছত আপোনাৰ 53 ডিগ্ৰী লৈকে আপোনাৰ হৈ গৈছে গৰম তো আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস তো বিশ্ব পৰিৱেশ দিৱসত আপোনাৰ পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰুব লাগে আমি যিমান কাটি ধ্বংস কৰিছো যিমান মানে অনিষ্ট কৰিছো তাৰ সকলো দুখ আমাৰে কিন্তু এতিয়া আমি আজি সিনাতলি বৰনামঘৰ আহিছো আমি সকলো মিলি পেলাই মানে বিশ্ব পৰিৱেশ দিৱস হিচাপে গছপুলি ৰুবৰ কাৰণে তো আমি বলছো আজি ভিডিওটো ইমান পৰা আৰম্ভ কৰিছো মই মনুষ্যকে নতুন এটা ভিডিওলৈ স্বাগতম জনাইছো আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব যদি এতিয়া আপোনালোকে কৰা নাই সাবস্ক্ৰাইব কৰি দিব দেই বলক ভিডিওটো আৰম্ভ কৰিছো এতিয়া প্ৰতি বছৰে আপোনাৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় এটা বিষয়বস্তুক আগুৰি লৈ পেলাই তো 2019 চনৰ বিষয়বস্তু আছিল আপোনাৰ বায়ু প্ৰদূষণ আপোনাৰ ৰেলৰ পৰা আপোনাৰ কল কাৰখানাৰ গাড়ীৰ পৰা ওলোৱা আপোনাৰ প্ৰদূষণে মানে পৰিৱেশ দূষিত কৰিছিল তাৰ উপলক্ষে আপোনাৰ 19 চনত পতা হৈছিল আপোনাৰ বিশ্ব পৰিৱেশ দিৱস এতিয়া ৰিসেন্ট আপোনাৰ এতিয়া বিশ্ব পৰিৱেশ দিৱস এই বছৰ আপোনাৰ 5 জুন হৈছে প্লাষ্টিক প্ৰদূষণ তো প্লাষ্টিকে গোটেই আপোনাৰ পৰিৱেশটো বিনষ্ট কৰিছে তো আপোনাৰ নদী চদীৰ পৰা ধৰি সবৰ কিনাৰে কিনাৰে প্লাষ্টিকৰ বটলৰ পৰা ধৰি প্লাষ্টিকৰ বস্তুৰ পৰা ধৰি গোটেইখন আপোনাৰ পৰিৱেশ বিনষ্ট কৰিছে এতিয়া আমি সকলোৱে হাতে কামে লাগি প্লাষ্টিক প্ৰদূষণৰ পৰা মুক্তি হ'বলৈ প্লাষ্টিক একেলগে জমা কৰি পেলাই পুতি পেলাই প্লাষ্টিকটো নজৰে পুতি থৈ দিব লাগে তো আজি আমি প্লাষ্টিক সফা কৰাটো নহ'লে আমি কাইলৈ সেইটো আমি ল'ম আমাৰ কাৰ্যসূচী আজি আমি মানে 5 জুন পৰিৱেশ দিৱস হিচাপে গোটেই ল'ৰাখিনি লগ লাগি অকল আমি পুলি ৰুলো 3খন স্কুলত আৰু আমাৰ নামঘৰত ৰুইছোঁ তো তাৰপিছত কাইলৈ আমাৰ প্লাষ্টিক প্ৰদূষণটোৰ কাৰণে কাইলৈ আমি প্লাষ্টিক সফা কৰিম ৰাস্তাই গৈ তো আজি ইমানখিনি কাম কৰিছোঁ বলচোন ভিডিওটো আগলৈকে দেখাই গৈ আছোঁ তো আমাৰ চিনাতলি বৰনামঘৰত আপোনাৰ পুখুৰী কিনাৰত আমি প্ৰথম আমি 50টা চাচি বুলি আজি ৰুইছোঁ পৰিৱেশ সুৰক্ষাৰ সৈতে তো আমাৰ চাচি পুলি কাম আৰম্ভ হৈ আছে এতিয়া আপোনাৰ বিনোদা কামত লাগি আছে বিশ্ব পৰিৱেশ দিৱস হিচাপে 30টা পুলি ৰুই আছে তো অকণ চাইডে সত্যজিৎ হেল্ল' কিবা কবি নি বিশ্ব পৰিৱেশ দিৱস হিচাপে লাজ নকৰিবি আমাৰ ইয়াৰ ৰূপম বৰা এটা আজি কি হ'ব উপলক্ষে পুলি ৰুইছে আপুনি? এইটো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ৰুই আছো। বিশ্ব পৰিৱেশ দিৱস কাক কয়? পৰিৱেশ সুৰক্ষা হিচাপে আমাৰ গোপাল দা আমাৰ কিশোৰ ভাইটি মনোজ পাপলি দা বীৰেন ৰামধেনু শৈক্ষিক বিকাশৰ আৰ্থ সামাজিক সমিতি NGO উদ্যোগত চিনাতলি বৰনামঘৰত বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে যি গছপুলি ৰোৱা কাৰ্যসূচী আছিলে এই বৰনামঘৰত আমাৰ গছপুলি ৰোৱা কাৰ্যসূচী সমাপ্ত কৰা হ'ল এতিয়া বৰ্তমান আমি যাবলৈ ওলাইছোঁ আপোনাৰ চিনাতলি MP স্কুললৈ এতিয়া কয় নহয় ৰাইজে নখ জোকাইলে নহিবই বুলি আমি সেইকাৰণে 20টা ল'ৰা লগ লাগি পেলাই এটা NGO টাইপত খুলি পেলাই আমি সমাজৰ বাবে মানে আমাৰ পৰিৱেশৰ কাৰণে এইটো গছপুলি ৰুইছিলোঁ তো আমিতো মিলি পেলাই কৰিছোঁ আপোনালোকে ঘৰতে যোন আছে ঘৰতে থকা মানুহখিনিও এটা মানে বিশ্ব পৰিৱেশ দিৱস হিচাপে অন্ততঃ এটা পুলি ঘৰতো ৰুৱক আজি
তো আমি গোটেইখিনি ওলাই আহিছোঁ দলে বলে আমাৰ দলে বলে কামখিনি কৰিছোঁ আপোনালোকে নিজে নিজে কৰক তো আমি এতিয়া পাই গ'লোঁ সেই MV স্কুল তো MV স্কুলতো আমাক ছাৰ বাইদেউসকলে বহুতখিনি উৎসাহ দিছে আৰু বাইদেৱে আমাৰ কাৰণে এটা স্পেচ দিছে মানে আমাক আমি যোৱাৰ কাৰণে গছপুলি ৰোৱাৰ কাৰণে বাইদেৱে কিমান ভাল পাইছে তো সেইখিনি মানে আপোনালোকো এটা এনেকুৱা কাম যদি এনেকৈ দলে বলে গোট খাই কৰিব পাৰে বহুত ভাল কথা যদিও দলে বলে গোট নাখায় অকলে হ'লেও এনেকৈ কাম কিছুমান কৰি যাব বহুত ভাল লাগে মনটো মানে তো তাৰপিছত মানে আমি সকলোখিনি আহি পাই গ'লোঁ সেই চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ত তাত আমাৰ ছাৰ বাইদেউসকলক এটা পুলি দিছিলোঁ তো পুলি দিয়াৰ পিছত আমি সকলোখিনি আকৌ কামত লাগি গ'লোঁ তো আমাৰ হাততো বিশেষ সময় নাই ন তো সেইকাৰণে আমি কামটো অকণ স্পীডত কৰিছোঁ তো কৰি মেলি তাৰপিছত আমি আকৌ যাব লাগিব চিনাতলী হাইস্কুললৈ তো সেইকেইটা ইয়াত আপোনাৰ বেনাৰ চেনাৰ ইয়াত লগাই ল'লোঁ গছপুলি ৰুই পেলাই তো বেনাৰ লগাই পেলাই আমাৰ চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয়ৰ কাম সমাপ্ত কৰিলোঁ এইখিনিতে সমাপ্ত কৰি এতিয়া আকৌ আমি চিনাতলী হাইস্কুললৈ যাবলৈ লৈছোঁ আমি আহিলোঁ চিনাতলী হাইস্কুলত এতিয়া আপোনাৰ বৃক্ষৰোপণ কৰিবলৈ এই যিখন স্কুল আমি পঢ়ি গৈছিলোঁ সেইখন স্কুলত আজি বৃক্ষৰোপণ কৰিছোঁহি আহি পেলাই তো যিখন স্কুলত পঢ়ি মই ডাঙৰ দীঘল হ'লোঁ যিখন স্কুলৰ পৰাই মই ইমানখিনি আগবাঢ়িলোঁ সেই স্কুলখনৰ কাৰণে আজি অকলে নোৱাৰিলোঁ সামাজিকভাৱে স্কুলখনৰ কাৰণে মানে এটা পৰিৱেশৰ সুৰক্ষাৰ এটা ভাল কাম কৰিবলৈ আগবাঢ়ি আহিব পাইছোঁ ইয়াত কামটো কৰিবলৈ সুযোগ পাইছোঁ বহুত ভাল লাগিছে সেইকাৰণে মনটো আৰু যিকেইজন ছাৰ বাইদেউসকলে পঢ়ুৱাইছিলে শিক্ষক শিক্ষয়িত্ৰী সেই একে শিক্ষক শিক্ষয়িত্ৰী এতিয়াও আছে সেইকাৰণে সকলোকে লগ পায়ো বহুত ভাল লাগিলে আমি এনেকৈ অকলে নোৱাৰিলোঁ সামাজিকভাৱে সমাজৰ কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আমি আজি চিনাতলী বৰ নামঘৰ তাৰপৰা LP চিনাতলী উচ্চ বুনিয়াদী বিদ্যালয় চিনাতলী হাইস্কুল আৰু MV স্কুল তিনিখন স্কুলত আৰু আমাৰ নামঘৰতে গৈ পেলাই বৃক্ষৰোপণ কৰিলোঁ 5 জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে অন্তিম কাৰ্যসূচী কৰি পেলাই আমি এতিয়া আপোনাৰ ঘৰলৈ গৈ আছোঁ আমাৰ লগত এনেকৈ আৰু আছিলে 20জন টোটেল সদস্য আছিলোঁ আমি তো 20জনে কেইজনমানকৈ গ'লগৈ আগত 8কেইজনকৈ গৈ আছোঁ তো আমাৰ ৰামধেনু NGO ৰামধেনু গ্ৰুপটো এইটো আমাৰ প্ৰথমটো কাৰ্যসূচী তো সুকলমে পাৰ হৈ গ'ল এতিয়া ছেকেণ্ডটো কাৰ্যসূচী আমাৰ চিনাতলী বৰনামঘৰ বৰসবাহৰ দিনাখনি আছে সেইটো কাৰ্যসূচী কি হয় আপোনালোকক মই ভিডিঅ' যোগে দেখাই থাকিম তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো যিমান পাৰে ভিডিঅ' আজি প্ৰায় মিনিমাম 200 পুলি ৰোৱা হ'ল এইখিনি আকৌ আহি পেলাই আমি প্ৰতিপাল কৰিমহি তো আহি পেলাই সাৰ চাৰ দি মেলি আপোনাৰ এইখিনি প্ৰতিপাল কৰি ডাঙৰ দীঘল হোৱালৈকে দায়িত্ব আমি লৈ থোৱা আছে আজি কাৰ্যসূচী ইমানেই আছিলে আৰু নেক্সট কাৰ্যসূচী কৰিম আমাৰ ইমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে অলপ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব বাই বাই